ৱেডিং মেমৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৱেডিং মেমৰিজ, আপোনাৰ বিয়া লাগিছে নেকি? আপোনাৰ বিবাহ বাৰ্ষিকী নেকি? ফটোগ্ৰাফী এণ্ড ভিডিঅ'গ্ৰাফীৰ বাবে আমাক যোগাযোগ কৰিব পাৰে। ৱেডিং মেমৰিজ, আপোনালোকৰ বিয়াৰ স্মৃতিবোৰ সাজি থ'বলৈ অতি সোনকালেই আমাৰ লগত যোগাযোগ কৰক। এই যে আপুনি মোক দেখিছে, মই মানে নতুনকৈ প্ৰেমত পৰিছোঁ। এতিয়া আপুনি যদি আপোনাৰ মতে ক'ব বিচাৰে, তেতিয়াহ'লে মই ছোৱালীজনীৰ ওপৰত প্ৰেম বলীয়া হৈছিলোঁ। যেতিয়া ভাৱনা আৰু প্ৰশ্নই আমাৰ মগজুত কাজিয়া কৰি থাকে নহয়, তেতিয়া নদীৰ কাষত আহি বহিব লাগে জানা। সকলো ভাৱনা আৰু চিন্তাই নদীয়ে সকলো যেন বৈ লৈ যায়। কিমান ভাল লাগি আছে ন ইয়াত আহি। মোৰো কিছুমান কথা ক'বলগীয়া আছে ৰাহুল। কোৱা। ইমান টেনশ্যনত লাগি আছে যে কিয়? কিন্তু ছোৱালীজনী হঠাৎ এদিন আহি মোক কি কৈছিল জানে? আচলতে মায়ে মোৰ বিয়া ঠিক কৰিছে। বিয়া? ক'ত? কেতিয়া? কেনেকৈ? তুমি ইমান দিনেতো মোক একো কোৱা নাছিলা, আৰু হঠাৎ আজি এইবিলাক কি কৈ আছা? এইবিলাক প্ৰশ্নৰ উত্তৰ মোৰ তাত নাই ৰাহুল। মোক ক্ষমা কৰি দিয়া। ক্ষমা কৰিম বুলি ক'লেই জানো ক্ষমা কৰিব পাৰি? তোমাৰ চাগে জীৱনত চাকৰি নহ'ব, তুমি মোক পাহৰি যোৱা। মায়ে তাইৰ বিয়া ঠিক কৰিছে। কথাটো শুনি বুকুখন মোৰ চেৰাই গৈছিল। তুমি প্ৰেংক কৰিবলৈ মানুহ নাপালা ন ৰাধিকা? তুমি মোৰ লগত প্ৰেংক কৰি আছা ন? সঁচাকৈ কোৱা, তুমি মোৰ লগত ধেমালি কৰি আছা? কোৱা, তুমি মোৰ লগত ধেমালি কৰি আছা? নাই কৰা ৰাহুল, মই ধেমালি নাই কৰা। সত্য এইটোৱেই যে আজিৰ পৰা তুমি তোমাৰ মতে আৰু মই মোৰ মতে। নাই, মই জানো তুমি মোৰ লগত ধেমালিয়ে কৰি আছা। তুমি ফুচকা খাই ভাল পোৱা ন? ব'লা আমি ফুচকা খাব যাম, ব'লা। চৰি ৰাহুল, এইটো একেবাৰে সত্য। আজিৰ পৰা তুমি মোক পাহৰি যোৱা। বাই। পাহৰিব ক'লেই জানো পাহৰিব পাৰি? 3টা বছৰ মনে প্ৰাণে ভাল যে পাইছোঁ তোমাক। প্লিজ, তুমি এনেকৈ এৰি থৈ নাযাবা মোক ৰাধিকা। মই থাকিব নোৱাৰিম। আজিৰ পৰা প্ৰায় 3 বছৰ আগৰ কথা। আমি তেতিয়া একেলগে টিউশ্যন পঢ়িছিলোঁ। টিউশ্যনৰ শেষত সদায় মই তাইৰ ঘৰলৈ থৈ আহিছিলোঁ। ঘৰ পালোহি। বাই। ৰাধিকা, মই তোমাক বহুত দিনৰ পৰা কথা এটা কমকৈ আছিলোঁ, ক'বই পৰা নাই। কি কথা? এক মিনিট ৰ'বা। এইটো লোৱা, চকলেট। থেংক ইউ। আৰু এটা বস্তু আছে ৰ'বা। আই লাভ ইউ। লোৱা আকৌ। তুমি আকৌ জবা ফুল বুলি বেয়া নাপাবা দেই। মোৰ মানে দেউতাৰ বন্ধুজনৰহে ফুলৰ দোকান। ৰ'জ আনিব পৰা নাই দেই, জবাই লোৱা আৰু এইবাৰৰ কাৰণে। ৰাধিকা, কিবাটো কোৱা।
ৰাধিকা ৰাধিকা শুনা ৰাধিকা ৰাধিকা তুমি যদি হঠাতে এনেকে এৰি থৈ যোৱা ৰাধিকা মই গোটেই জীৱন এটা কথাই ক'ম তুমিয়ে মোৰ লাষ্ট এণ্ড তুমিয়ে মোৰ ফাৰ্ষ্ট ভাল পোৱা ৰাধিকা মই তাইক এইখিনিও কৈছিলোঁ ৰাধিকা মই পৰীক্ষাত ৰিটেন পাছ কৰিছোঁ ভাইবা বাকী আছে এটা মাহ মোক সময় দিয়া একেবাৰে নুশুনিলে মোৰ কথা বুজি গ'ল তাই আৰু সিদিনাখন মই তাইক কি কৈছিলোঁ জানে ৰাধিকা তুমি যদি মোক হঠাতে এনেকৈ এৰি থৈ গুচি যোৱা মই গোটেই জীৱন এটা কথাই ক'ম তুমিয়ে মোৰ লাষ্ট এণ্ড তুমিয়ে মোৰ ফাৰ্ষ্ট ভাল পোৱা ৰাধিকা ৰাধিকা মোক এনেকৈ এৰি থৈ নাযাবা ৰাধিকা মই তোমাক এৰি জীয়াই থাকিব নোৱাৰিম কি হ'বগৈ বন্ধু গুচি গৈছে মোৰ জীৱনৰ পৰা ৰাধিকা জীৱনত কেতিয়াও মোৰ নিচিনাকে চুক্তি নোহোৱাকৈ প্ৰেম নকৰিব